Hello everyone, welcome to my channel Mihiron's blog. আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে শাওনৰ শেষৰটো দিন। এই শাওনৰ মাহটো মইনো এই শাওনৰ মাহৰ সোমবাৰ কেইটাত কেনেকৈ কি কৰিলো ক'ত গলো সেই বিষয়ে আজি মই আপোনালোকক জনাম আৰু লগতে মহাদেৱৰ এই শাওনৰ মাহটো কিয়নো প্ৰিয় সেই বিষয়েও আপোনালোকক জনাম। তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব একেবাৰে স্কিপ নকৰাকৈ। সো শাওনৰ প্ৰথমটো সোমবাৰে আৰম্ভ কৰিলোঁ মোৰ ভোলে বাবাৰ দৰ্শনৰ যাত্ৰা আৰু এই শাওনৰ প্ৰথম সোমবাৰে মই গৈছিলোঁ পামহিত থকা পামহি ডাকিনি পাহাৰত থকা ভীমাশংকৰ মন্দিৰলৈ। আৰু মই লগত লৈ আহিছোঁ ফুল ধূপ চাকি আৰু গাখীৰৰ এটা জাৰ। তো এয়া দেখিছে আপোনালোকে দীঘল লাইন, এয়া কাষৰ পুখুৰীটো। এই পুখুৰীটো দেখিলে মোৰ খুব ভাল লাগে, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি থাকে আৰু এয়া লাইন আৰম্ভ হৈ গৈছে। গণেশ মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ আৰু এতিয়া বাজিছে 9টা আৰু এই লাইনত থিয় হৈ আছোঁ, নাজানো কেতিয়া গৈ পাম, বহুত দীঘল লাইন। আমাৰ লাইনত থিয় হ'বলৈ গৰুকেইটাও আহি গ'ল নন্দী ভিন্দি। মই য'ত থিয় হৈছিলোঁ সেইখিনি জেগাতে থিয় হৈ গ'ল, মই সেইকাৰণে তাৰ পৰা ছাইড কাটি দিলোঁ অলপমান সময়ৰ কাৰণে। সেয়া গেটখন অকণকৈ দেখিছোঁ, কমেও 1 ঘণ্টামান হৈ গ'ল এই লাইনতে থিয় হৈ পেলাই গৈ থাকা। ভালো লাগিছে, ভাগৰো লাগিছে, কিন্তু ভালো লাগিছে দেই। নৰ্মেলি ইমান ভিৰ নহয়, যিহেতু শাওনৰ মাহ চলি আছে আৰু যিহেতু স্পেচিয়েলি আজি সোমবাৰ, সেইটো কাৰণে আজি অলপমান মানুহৰ ভিৰ বেছি আৰু সেইকাৰণে লাইন পাতিব লগা হৈছে। আৰু সেইকাৰণে মেইন গেটেদি নগৈ পেলাই আমাৰ যোৱা লাইনটো অলপ বেলেগকৈ দিছে, মেইন গেটেদি নহ'লে পুটুককৈ পাই যায়। গতিকে আমি এতিয়া লাইন লৈ গৈ আছোঁ পাহাৰৰ ওপৰে। মোক লাইনত থিয় কৰাই বাপেক পুতেক গৈছে খোৱা পানী লাৰিবলৈ। কিমান যে ফূৰ্তি পাইছে, সি পানী লাৰিব পাইছে। আৰু ইয়াৰে পানীখিনি যে ইমান ঠাণ্ডা, সঁচাকৈ ইয়াতে মানে নামিলে তাতে মানে বহি থাকিবই মন যায়, পানীখিনি চুই থাকিব মন যায়, খুব ভাল লাগে। তেওঁলোকে জানে যে মই প্ৰতিটো ভিডিঅ'তে মই কিবা নহয় কিবা এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ, কিন্তু এই ভীমাশংকৰ মন্দিৰৰ বিষয়ে মই আগতেও ভিডিঅ' বনাইছিলোঁ। যোৱা বছৰ যেতিয়া আহিছিলোঁ তেতিয়া এই ভীমাশংকৰ মন্দিৰৰ বিষয়ে, ঐতিহ্যৰ বিষয়ে, ইয়াৰ যিটো মানে হিষ্ট্ৰী, কিয় স্থাপন হ'ল আৰু এই ভীমাশংকৰ মন্দিৰ 12 নম্বৰ জোতিৰ্লিংগ আৰু কিয় জাগ্ৰত, কিয় প্ৰকৃতিৰ মাজত মুকলিভাৱে থাকে, সেই বিষয়ে ধুনীয়াকৈ মই ডিছক্ৰাইব কৰিছোঁ আগৰ ভিডিঅ'টি। যদি আপোনালোকে চাবলৈ বিচাৰে সেই লিংকটো দিয়া থাকিব ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে গৈ চাই ল'ব। আপোনালোক সকলোৱে জানে যে এই শাওনৰ মাহটো আমাৰ ভক্তসকলৰ বাবে বহুত স্পেচিয়েল, কাৰণ এই মাহটোত আমাৰ ভোলে বাবাক পূজা কৰা হয়, পূজা অৰ্চনা কৰা হয়। আৰু ভোলে বাবাৰো এই শাওনৰ মাহটো খুব প্ৰিয়। কিয় জানে? ইয়াৰ আছে বহুতকেইটা কাৰণ। কোৱা হয় যে এই শাওনৰ মাহতে সমুদ্ৰ মন্থন হৈছিলে আৰু এই সমুদ্ৰ মন্থনৰ পৰা যি হলাহল বিষ, কালকুট বিষ ওলাইছিলে, সেই বিষ মহাদেৱে পান কৰিছিলে আৰু এই বিষ পান কৰাৰ পিছত তেওঁৰ গাত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিলে আৰু সকলো দেৱ দেৱীয়ে মিলি মহাদেৱৰ শৰীৰৰ এই উত্তাপ কমাবলৈ, তেওঁৰ কষ্ট লাঘৱ কৰিবলৈ জল অভিষেক কৰিছিলে আৰু তেতিয়াৰ পৰাই মহাদেৱৰ জলাভিষেক কৰাৰ নিয়ম। আৰু সেই উদ্দেশ্যে ভক্তগণে শাওণ মাহত বলবম জৰিয়তে জলাভিষেক কৰাৰ নিয়ম প্ৰচলিত হ'ল। ইয়াৰ মাজতে লাইনৰ পৰা ওলাই গৈ চাকি গছ জ্বলাই আহিলেও, চাকি জ্বলোৱা ঠাই যিহেতু বেলেগ, দেৱী পাৰ্বতীয়ে শাওণ মাহতে শিৱ বাবাক আৰাধনা কৰি সন্তুষ্ট কৰিছিল আৰু এই শাওণ মাহতেই পাৰ্বতী আৰু মহাদেৱৰ মহামিলন হৈছিলে। পুৰাণৰ মতে এই শাওণৰ মাহতে মহাদেৱে পাৰ্বতীক সৃষ্টিৰ ৰহস্যৰ বিষয়ে কৈছিলে। গতিকে এই শাওণৰ মাহটো মহাদেৱ বাবাৰ অতিকে প্ৰিয় আৰু এই শাওণৰ মাহত তেওঁ জল অভিষেক কৰিলে শিৱ বাবা সন্তুষ্ট হয়। কমেও 3-4 ঘণ্টামান এনেকৈ লাইন পাতি থিয় হৈ বাবাৰ ওচৰ ফাইনেলি আহি পালোঁ। তেওঁক সেৱা অৰ্চনা কৰিলোঁ, তেওঁক জল আৰু গাখীৰ ঢালি পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ। পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ এনেকৈ মই পাৰ কৰিলোঁ। লগ পাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত।
চাবলৈ নাপাহৰিব। নেক্সট মই গৈ আছোঁ শিৱসাগৰলৈ।